Hello friends, welcome to my YouTube channel অসম জ্ঞান। আজি এটা নতুন ভিডিও লৈ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আজিৰ এই ভিডিওটোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে গাড়ীৰ চকাৰ ৰং কিয় ক'লা। গাড়ী মানে কাৰ, বাইক, চাইকেল, আনকি এৰোপ্লেনৰ চকাৰ ৰং কিয় ক'লা। সেই বিষয়ে আজি এই মই ভিডিওটোত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। গতিকে আহক আজি পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। গাড়ীৰ চকাৰ ৰং কিয় ক'লা? এই বিষয়ে জানিবলৈ আমি পোনপ্ৰথমে জানিব লাগিব যে গাড়ীৰ চকানো কিহেৰে তৈয়াৰ কৰা হয়। যে আমি সকলোৱে জানো যে গাড়ীৰ চকাত যি টিউব আৰু টায়াৰ থাকে সেই টিউব আৰু টায়াৰ বনোৱা হয় ৰবৰৰ দ্বাৰা। আৰু এই ৰবৰ সংগ্ৰহ কৰা হয় ৰবৰৰ গছৰ পৰা। যে ৰবৰৰ কিছুমান গছ থাকে আৰু এই গছৰ পৰা এই ৰবৰটো সংগ্ৰহ কৰা হয়। পোনপ্ৰথমে যেতিয়া চকাৰ ব্যৱহাৰ কৰা হৈছিল, মানে ৰবৰেৰে নিৰ্মিত চকাৰ টিউব টায়াৰ থকা চকা ব্যৱহাৰ কৰা হৈছিল, তেতিয়া এই চকাৰ ৰংটো বগাই আছিল। কাৰণ তেতিয়া ডাইৰেক্ট ৰবৰৰ গছৰ পৰা যিটো ৰবৰ সংগ্ৰহ কৰা হয় সেই ৰবৰৰ পৰা ডাইৰেক্ট টিউব টায়াৰ নিৰ্মাণ কৰা হৈছিল আৰু তেতিয়া চকাৰ ৰংটো বগাই আছিল। কিন্তু এই বগা চকাৰটো বেছি দিন যোৱা নাছিল। মানে আমি সকলোৱে জানো যে ৰবৰক যদি তাপৰ সংস্পৰ্শলৈ অনা হয় তেতিয়া ই লাহে লাহে গলিবৰ আৰম্ভ কৰে। ঠিক তেনেদৰে যেতিয়া এই গাড়ীৰ চকাটো বগা ৰঙৰ আছিল, মানে ডাইৰেক্ট ৰবৰৰ দ্বাৰাই যেতিয়া চকা নিৰ্মাণ কৰা হৈছিল, সেই চকাটো ৰাস্তাত চলাৰ লগে লগে সেইটো লাহে লাহে গলিবৰ আৰম্ভ কৰিছিল। মানে এটা চকা প্ৰায় 2-3 দিনতে বেয়া হৈ গৈছিল। বিজ্ঞানীসকলে ভাবি চিন্তি এটা উপায় অৱলম্বন কৰিছিল আৰু সেইটো আছিল যে তেওঁলোকে সাধাৰণ ৰবৰৰ লগত ব্লেক কাৰ্বন নামৰ এটি পদাৰ্থ ব্যৱহাৰ কৰিছিল। আৰু এই ব্লেক কাৰ্বন নামৰ এই পদাৰ্থটো ব্যৱহাৰ কৰাৰ ফলত ৰবৰ ইমানেই কঠিন হৈ পৰিছিল যে সেইটো টিউব টায়াৰ বা চকা নিৰ্মাণ কৰিবলৈ সেইটো উপযোগী হৈ পৰিছিল। আৰু এই ব্লেক কাৰ্বন নামৰ এই পদাৰ্থটো ব্যৱহাৰ কৰাৰ ফলতেই এই ৰবৰৰ ৰংটো ক'লা হৈ পৰিল। আৰু তেতিয়াৰ পৰাই এই চকাৰ ৰংটো ক'লা, আৰু যেতিয়াৰ পৰা এই ব্লেক পাউডাৰ ব্যৱহাৰ কৰিবলৈ ল'লে আৰু তেতিয়াৰ পৰাই এই চকাৰ ৰংটো ক'লা হ'ল। গাড়ীৰ চকা ৰং ক'লাৰ মূলতে হৈছে এই ব্লেক কাৰ্বনটো। মানে এই ব্লেক কাৰ্বনটো বগা ৰঙৰ এই ৰবৰৰ লগত মিহলোৱাৰ পিছৰ পৰাই এই গাড়ীৰ চকা ৰং ক'লা হ'বলৈ আৰম্ভ কৰিলে। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ যে গাড়ীৰ চকাৰ ৰং কিয় ক'লা। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টোত লাইক কৰক, কমেণ্ট কৰক, আৰু যদি মোৰ এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ।